কানেকশন দেন কঠিয়াতলী ৰাইজৰ বহুদিনীয়া এটা পুৰণা সমস্যা আছিলে আমাৰ এটুত হাইৱে হৈ যোৱাৰ কাৰণে হাইৱেটো ওখ হোৱাৰ কাৰণে আমাৰ এই সাইডত যিকিটা বাইলেন আছে গোটেই এইকিটা সাব ইয়াৰ পৰা যেটো কন্দলিলৈ ৰাস্তা আছে বা কামপুৰলৈ যেটো ৰাস্তা আছে তাত সদায় এটা প্ৰবলেম হৈ যেতিয়াই বৰষুণ হয় ৰাইজে ইয়াত জিয়াটো ভুগিবলগীয়া হয় এটো বহুদিনীয়া সমস্যা মই বিধায়ক হোৱাৰ পাছতে ৰাইজে প্ৰথমে এটো কমপ্লেইন দিছিলে কিন্তু আমি যেহেতু বহুত টকাৰ প্ৰয়োজন আছিল ডাঙৰ বেছিকে ডাঙৰ লাগে কম পইচাৰ নহয় সেইকাৰণে আমি এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পকিপথ উন্নত পকিপথ আঁচনি আধাৰত আমাৰ এটো স্যাংচন দিয়াত আমাৰ এই ড্ৰেইন ভাগৰ কামো হৈছে আৰু এই ৰাস্তাটো এটা বহল হৈছে আমি ইয়াৰ পৰা 5 কিলোমিটাৰ আগলৈকে সুন্দৰভাৱে ৰাস্তা হ'ব আৰু হিটু সাইডৰ ৰাস্তাটো যেটো আছে হিটু সাইডৰ ৰাস্তাটো অসমমালাৰ অধীনত ইয়াৰ পৰা কামপুৰলৈ মই ভাবো কঠিয়াতলী ৰাইজৰ বহুদিনীয়া পুৰণা সমস্যা এটা সমাধান হৈছে বুলি এনে কাজিৰঙাৰ যেটো লোকসভা নিৰ্বাচন সমাগত হৈছে আপোনালোক ফলাফল কেনেকুৱা কাজিৰঙাত আমি বহুত ভোটত জিকিম আজিলৈকে অসমত গোটেইকিটা সমষ্টিৰ ভিতৰত কাজিৰঙা অলেখ সংখ্যক আমি ইতিহাস ভাঙিম আমি কাজিৰঙাত এবাৰ আমি ৰেকৰ্ড ব্ৰেক কৰিম আমি কাজিৰঙাত আৰু আমি অসমত এবাৰ 14টাৰ ভিতৰত মইতো 14টাই পাম